হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত কঁঠালৰ মুচিৰ তৰকাৰী ৰেচিপি এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথমতে মই কঁঠালৰ মুচিটোৰ বাকলিখিনি গুচাই লৈ সৰু সৰুকৈ টুকুৰা কৰি ল'ম। এয়া সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ, বাকলিখিনি গুচাই আৰু ধুই ল'লোঁ অকণমান। এতিয়া এটা চচপেনত পানী লৈছোঁ আৰু তাতে কঁঠালৰ টুকুৰাখিনি দিছোঁ আৰু এচামুচ নিমখ দিছোঁ আৰু এতিয়া মই কঁঠালৰ টুকুৰাখিনি সিজাই ল'ম। কঁঠালখিনি সিজে মানে মই ইয়াতে ৰেডি কৰি লৈছোঁ নহৰু, আদা টুকুৰা এটা, দুটা ডাঙৰ ডাঙৰ পিঁয়াজ, এটা বিলাহী। পিঁয়াজ অকণমান বেছি লাগে, খাবলৈ খুব ভাল হয় তেতিয়া। কঁঠালখিনি এয়া সিজি আহিছে। মই কঁঠালখিনি 90% সিজাম, সম্পূৰ্ণ সিজাই নিদিওঁ। 90% সিজিলে কঁঠালখিনি ৰেডি হৈ যাব। এয়া অকণমান চেক কৰিছোঁ, কঁঠালখিনি সিজিছে। এতিয়া পানীৰ পৰা কঁঠালৰ টুকুৰাখিনি মই উঠাই লৈছোঁ। এতিয়া কেৰাহী এটা বহুৱাই দিছোঁ আৰু ইয়াতে অকণমান মিঠাতেল দিছোঁ। অইলখিনি ভালকৈ গৰম হোৱাত এতিয়া কঁঠালৰ টুকুৰাবোৰ দিছোঁ আৰু কঁঠালৰ টুকুৰাখিনি অকণমান ভালকৈ ফ্ৰাই কৰি ল'ম। এনেকৈ অকণমান ফ্ৰাই কৰি ল'লে খাবলৈ খুব ভাল হয়। কঁঠালখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া কঁঠালখিনি আমি উঠাই ল'ম তেলৰ পৰা আৰু এনেকৈ উঠাই লোৱাৰ পিছত ৰৈ যোৱা তেলখিনিতেই আমি আকৌ তৰকাৰী বনাম। যদি আপোনালোকৰ অইলটো কমি যায় আৰু অকণমান দি ল'ব। এতিয়া এয়া অইলখিনিত মই এখিলা তেজপাত দিছোঁ, এটুকুৰ ডালচেনি দিছোঁ, ডাঙৰ ইলাচি এটা। আপোনালোকে লগত যিখিনি গোটা মছলা থাকে সেইখিনি দিব। এয়া সৰু ইলাচি দুটা দিছোঁ, এয়া লঙৰ 4 টুকুৰ লং দিছোঁ। আপোনালোকে যি যি গোটা মছলা ৰাখিছে সেইখিনি অইলত দিব। ইয়াতে আপোনালোকে শুকান জলকীয়া গোটা থাকিলে দিব পাৰে, খাবলৈ ভাল লাগিব। এতিয়া অকণমান ইয়াতে চেনি দিছোঁ, চেনি একেবাৰে কমকৈ দিব, তেতিয়া সোৱাদটো খুব ধুনীয়া হয়। গোটা মছলাখিনি দিয়াৰ সময়ত জুইটো একেবাৰে কমাই ৰাখিব, যিহেতু অইলখিনি ভালকৈ গৰম হৈ গৈছিলে। এতিয়া ইয়াতে ডাঙৰ ডাঙৰ পিঁয়াজ দুটা সৰু সৰুকৈ কাটি দি দিছোঁ আৰু পিঁয়াজখিনি কোমল হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ধুনীয়াকৈ কোমল হৈ আহিছে। এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ আৰু অকণমান ভাজি ল'ম কেঁচা গোন্ধ যোৱালৈ। এতিয়া ইয়াতে বিলাহীত এটা, মই যিটো বিলাহী দেখুৱাইছিলোঁ সেইটো ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ আৰু বিলাহীখিনি দি দিছোঁ আৰু মিক্সাৰ জাৰটোত অকণমান পানী দি বিলাহীখিনি ধুই পানীখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি অকণমান সময় ভাজি ল'ম আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। বিলাহীখিনিৰ কেঁচা গোন্ধ যোৱা পিছত ইয়াতে মই গুড়ি মছলাবোৰ দিম। তাৰে ভিতৰত প্ৰথমতে এয়া হালধিৰ গুড়ি আধা চামুচ দিছোঁ, ধনিয়াৰ গুড়ি আধা চামুচ, ৰেড চিলি পাউডাৰ আধা চামুচ। আপোনালোকে ইয়াতে কেঁচা জলকীয়াও ফালি দিব পাৰে যদি অকণমান বেছি স্পাইচি খাই ভাল পায়। মছলাবোৰ অকণমান বেছিও দিব পাৰে, আপোনালোকে মাংস বনালে যেনেকৈ বনায় তেনেকৈয়ে দিব পাৰে। এয়া জিৰাৰ গুড়ি আধা চামুচ দিছোঁ, গৰম মছলাৰ গুড়ি আধা চামুচ। আটাইখিনি অকণমান সময় ভাজি লৈছোঁ। এতিয়া ইয়াতে ফ্ৰাই কৰি লোৱা কঁঠালৰ টুকুৰাখিনি দিওঁ, অকণমান সময় ভাজি ল'ম। এনেকৈ ঢাকনি দি দি মই মাজে মাজে লাৰি থাকিম আৰু ভাজি থাকিম যেতিয়ালৈকে পিঁয়াজখিনি কোমল হৈ নাহে আৰু বিলাহীখিনি ধুনীয়াকৈ ভাজ খাই নাযায়। আৰু কঁঠালখিনি যিহেতু আমি সম্পূৰ্ণ সিজোৱা নাই, কঁঠালখিনি সিজাব লাগিব। এয়া ধুনীয়াকৈ লাহে লাহে পানী এৰিব ধৰিছে বিলাহীৰ পৰা আৰু অকণমান ভাজ খাই আহিব ধৰিছে আৰু অকণমান সময় মই ভাজি ল'ম এনেকৈ। ফ্ৰেণ্ডছ, এইখিনিতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ নতুন ভিডিঅ'বোৰ চাব বিচাৰে, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। এয়া মই এনেকৈ ভাজি আছোঁ। এতিয়া লাহে লাহে অইলবোৰ ছেপাৰেট হ'বলৈ ধৰিছে আৰু কঁঠালখিনিও ধুনীয়াকৈ সিজি আহিছে। এতিয়া মই ইয়াতে দিলোঁ কেঁচা ধনিয়াৰ পাত, যদি আপোনালোকৰ লগত নাথাকে নিদিলেও হ'ব। অকণমান ধনিয়া কুটি দি দিলোঁ আৰু এইখিনিৰ লগতো ধুনীয়াকৈ মিলাই দিছোঁ। খাবলৈ খুব ভাল লাগে, আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে।
এয়া আমাৰ ধুনীয়াকৈ কঁঠালৰ মুচি ৰেডি হৈ গ'ল। আৰু যদি আপোনালোকে অকণমান গ্ৰেভি খাব বিচাৰে অকণমান গৰম পানী দিব আৰু অকণমান ভালকৈ বইল কৰি যিমানখিনি গ্ৰেভি ৰাখিব খোজে সেইখিনি ৰাখিব পাৰে। খাবলৈও তেনেকৈও ভাল লাগে। মই আজি এনেকৈয়ে ভাজিলোঁ। আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে। পুনৰ এটা নতুন ৰেচিপিৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।